আজি বনাম মই কাচকলৰ পিটিকা। এই কাচকল এটা ভালদৰে ধুই লৈছোঁ। এটা আলু লগত থাকিব এয়া শুকান মাছ দিম আৰু এয়া জলকীয়া জলকীয়াটো বেছি হ'লে ভাল। পিঁয়াজ আৰু মান ধনিয়া আৰু নহৰু বেছি ল'ব লাগে। নহৰু অলপ বেছি হ'লে বেছি ভাল লাগে আৰু আদা লৈছোঁ অলপ। আহকচোন, মই দি দিম কাচকল আৰু আলুখিনি ভালদৰে সিজি লওক। বইল হোৱালৈকে কাচকলটো মই এতিয়া পুৰি ল'ম। মাছখিনি শুকান মাছ যেতিয়া পুৰি ল'ব লাগিব। এয়া পুৰি আছে মাছখিনি, শুকান মাছখিনি হৈ গ'ল। শুকান মাছখিনি পুৰা এয়া চাওক হৈ গৈছে কল। চাওক এইদৰে দিলে ভাতখিনি ক'লা হৈ নাযায়। চাওক কলটো কি ধুনীয়াকৈ সিজি গৈছে। সুন্দৰকৈ এৰাই যায়। ইয়াত দিম এতিয়া খুন্দি লৈছিলোঁ মাছখিনি, শুকান মাছখিনি ইয়াত দি দিছোঁ আৰু এয়া আদা নহৰু পিঁয়াজখিনি খুন্দি লৈছোঁ ইয়াত দি দিওঁ। সৰহকৈ হ'লে ভাল আৰু জ্বলা সৰহকৈ হ'লেও ভাল, যোনে যিমান খায় আৰু পৰিমাণটো। সৰিয়হৰ তেল ঘৰৰে পেৰা খাটি তেল অলপ বেছিকৈ দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ। ভালদৰে পিটিকা কৰি ল'ম, সানি ল'ম। সানি এতিয়া বাহ, গোন্ধটো ইমান মজা লাগিছে নহয়, খাওঁ খাওঁ লাগি গৈছে। বিৰাট টেষ্টি। থাকি গৈছিল মান ধনিয়া পাত, এই মান ধনিয়া পাত অলপো দি দিছোঁ। ভালদৰে সানি লওঁ আৰু গৰমে গৰমে পৰিৱেশন কৰিলে বিৰাট সোৱাদ লাগে, টেষ্টি হয়। এবাৰ খাই চাবচোন, ট্ৰাই কৰি চাব, মজা লাগে খাই। সুদা ভাতো চলি যায়। আজিলৈকে ইমানেই। গতিকে ভাল লাগিলে এবাৰ ট্ৰাই কৰিবচোন, খাই খুব ভাল লাগে। পুৰা মাছ আৰু কাচকলৰ জুতি। আমাৰ দুজন মানুহ, দুটা এয়া লাড়ু হৈছে ধুনীয়া। গতিকে খাই চাবচোন, টেষ্ট কৰিব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, বাই বাই।